নমস্কাৰ বন্ধুসকল, আজি পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত চাৰিটা দিশ আৰু ইয়াৰ লগত থকা চাৰিটা কোণৰ বিষয়ে ইয়াতে পাব আপোনালোকে। তো আশা কৰিছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে প্ৰথমতে লিখা আছে, চাওক, চাৰিটা দিশ আৰু ইয়াৰ কোণসমূহৰ নাম জানো আহা। তো প্ৰথমতে ইয়াতে দিয়া আছে দিশৰ নাম। এতিয়া আমাৰ চাৰিটা দিশ কি আছে সেইকেইটা আছে পূব, পশ্চিম, উত্তৰ, দক্ষিণ। এইকেইটা হৈছে আমাৰ প্ৰধানকৈ দিশ আৰু ইয়াৰ পিছতে আছে এই দিশকেইটাৰ লগতে জড়িত থকা কোণৰ নাম আৰু ই কোনটো দিশত অৱস্থান কৰি আছে এইসমূহৰ বিষয়ে আপোনালোকে পাব। ইয়াতে দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াতে কোণৰ নাম লিখা আছে। এতিয়া প্ৰথমতে আহিছোঁ অগ্নিকোণ। অগ্নিকোণ আছে পূব আৰু দক্ষিণৰ মাজৰ অংশটোক কি বুলি কোৱা হয়? অগ্নিকোণ বুলি কোৱা হয়। ঈশান কোণ আছে পূব আৰু উত্তৰ দিশৰ মাজৰ অৱস্থান কৰে ই। নৈঋত কোণ দক্ষিণ আৰু পশ্চিমৰ মাজত। বায়ুকোণ উত্তৰ আৰু পশ্চিমৰ মাজত। তো এইখিনিকে আপোনালোকৰ এটা চিত্ৰৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভালদৰে ভিডিঅ'টো চাব। ইয়াতে চাওক, এফালে আছে পূব আৰু তলৰফালে আছে পশ্চিম। তো বাওঁফালে আছে উত্তৰ আৰু সোঁফালে আছে দক্ষিণ। এতিয়া পূব আৰু দক্ষিণ দিশৰ মাজত আছে ইয়াৰ অগ্নিকোণ। পূব আৰু উত্তৰ দিশৰ মাজত আছে ইয়াৰ ঈশান কোণ। উত্তৰ আৰু পশ্চিম কোণত আছে ইয়াৰ বায়ুকোণ আৰু দক্ষিণ আৰু পশ্চিম দিশৰ মাজত আছে ইয়াৰ নৈঋত কোণ। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদিহে আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে বা ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে বুলি ভাবিছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ।